কংগ্ৰেছৰ এজন সাংসদে অতি শীঘ্ৰে যোগদান কৰিব বিজেপিত। কংগ্ৰেছ নেতাই সঘনাই কিয় দল বাগৰিছে? কংগ্ৰেছ এটা অগ্নিকুণ্ড। এই অগ্নিকুণ্ডৰ ওচৰত কোনো এজনো থাকিব বিচৰা নাই। নমস্কাৰ, SJ নিউজ চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু এই মুহূৰ্তত মই চিমিদাস বৰুৱাই লৈ আহিছোঁ এটা ৰাজনৈতিক খবৰ। কংগ্ৰেছ নেতা দল বাগৰা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰশান্ত ফুকনৰ। এজন কংগ্ৰেছী সাংসদ অতি শীঘ্ৰে যোগদান কৰিব বিজেপিত। আনপিনে কংগ্ৰেছৰ ৪-৫ বিধায়ক যাব AIUDFলৈ। কংগ্ৰেছ দলৰ ভৱিষ্যত এতিয়া সম্পূৰ্ণ অন্ধকাৰ। এই দাবী প্ৰশান্ত ফুকনৰ। আমি লৈ আহিছোঁ প্ৰশান্ত ফুকনৰ সেই বিস্ফোৰক মন্তব্য। কোন যাব বিজেপিলৈ আৰু কোন কোন যাব AIUDFলৈ? কংগ্ৰেছটো এটা অগ্নিকুণ্ডত পৰিণত হৈছে। তাৰ ওচৰত কোনো আজি থাকিবলৈ কোনো বিচাৰ কৰা নাই। আৰু সেইকাৰণে এই গোটেই মানুহবিলাক যে বিধায়কবিলাক গুচি যোৱাৰ এটা ব্যৱস্থা কৰিছে, কাৰণ দলটোৰ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ। আৰু সেই গোটেই ব্যৱস্থাটো আগত ৰাখি সকলোখিনি বিধায়ক যে গুচি যাবলৈ ওলাইছে, এই কথাটোতো হৈছে। তাৰ উপৰিও এজন সাংসদ অতি কমেও ৪-৫ দিনৰ ভিতৰত এজন সাংসদ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব অতি সোনকালে। এই কথাটো মই আপোনালোকৰ আগত আজি খুব দৃঢ়তাৰে কৈছোঁ। এই সাংসদজনেও অতি সোনকালে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। আৰু ৪-৫জন বিধায়ক অতি সোনকালে AUDFলৈ যাব। কংগ্ৰেছটো এটা অগ্নিকুণ্ডত পৰিণত হৈছে। তাৰ ওচৰত কোনো আজি থাকিবলৈ কোনো বিচাৰ কৰা নাই। আৰু সেইকাৰণে এই গোটেই মানুহবিলাক যে বিধায়কবিলাক গুচি যোৱাৰ এটা ব্যৱস্থা কৰিছে, কাৰণ দলটোৰ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ। আৰু সেই গোটেই ব্যৱস্থাটো আগত ৰাখি সকলোখিনি বিধায়ক যে গুচি যাবলৈ ওলাইছে, এই কথাটোতো হৈছে। তাৰ উপৰিও এজন সাংসদ অতি কমেও ৪-৫ দিনৰ ভিতৰত এজন সাংসদ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব অতি সোনকালে। এই কথাটো মই আপোনালোকৰ আগত আজি খুব দৃঢ়তাৰে কৈছোঁ। এই সাংসদজনেও অতি সোনকালে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। আৰু ৪-৫জন বিধায়ক অতি সোনকালে AUDFলৈ যাব। কংগ্ৰেছটো এটা অগ্নিকুণ্ডত পৰিণত হৈছে। তাৰ ওচৰত কোনো আজি থাকিবলৈ কোনো বিচাৰ কৰা নাই। আৰু সেইকাৰণে এই গোটেই মানুহবিলাক যে বিধায়কবিলাক গুচি যোৱাৰ এটা ব্যৱস্থা কৰিছে, কাৰণ দলটোৰ ভৱিষ্যত সম্পূৰ্ণ অন্ধকাৰ। আৰু সেই গোটেই ব্যৱস্থাটো আগত ৰাখি সকলোখিনি বিধায়ক যে গুচি যাবলৈ ওলাইছে, এই কথাটোতো হৈছে। তাৰ উপৰিও এজন সাংসদ অতি কমেও ৪-৫ দিনৰ ভিতৰত এজন সাংসদ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব অতি সোনকালে। এই কথাটো মই আপোনালোকৰ আগত আজি খুব দৃঢ়তাৰে কৈছোঁ। এই সাংসদজনেও অতি সোনকালে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব। আৰু ৪-৫জন বিধায়ক অতি সোনকালে AUDFলৈ যাব।